নমস্কাৰ আপোনালোকে চাই আছে আসাম নাও মই কংকন তালুকদাৰ এতিয়া পৰীক্ষাৰ ফলাফল দিয়াৰ সময় মেট্ৰিক হাই সেকেন্ডাৰীৰ পৰা আৰম্ভ কৰি সকলোবোৰ বিলাক পৰীক্ষাৰ যেন ফলাফল দিবলৈ ধৰিছে সেই কাৰণে উদ্বিগ্ন হৈছে ছাত্ৰ ছাত্ৰীসকল উদ্বিগ্ন হৈছে তেওঁলোকৰ অভিভাৱক মাক দেউতাক ল'ৰাজন বা ছোৱালীজনী ক'ত এডমিশ্যন দিব তাক লৈ যেন ঘৰখনত উৎকণ্ঠাৰ পৰিৱেশ এই প্ৰতিযোগিতামূলক যুগত বৃত্তিগত শিক্ষা নহ'লে যেন নিজক আগুৱাই নিয়াটো অসম্ভৱ এতিয়া শিক্ষাবোৰ অপ্ৰিয় হ'লেও যেন হৈ পৰিছে লাৰ্ণিং ফৰ আৰ্নিং অৰ্থাৎ নিজৰ দুবেলা দুমুঠি জীৱন নিৰ্বাহ কৰাৰ কাৰণে এতিয়া মানুহে শিক্ষা গ্ৰহণ কৰিব লগা হৈছে আৰু সেইবিলাক কাৰণতে অভিভাৱকসকল উৎকণ্ঠিত হয় মাক দেউতাক কি শিক্ষা ল'লে নিজৰ ল'ৰাজন বা ছোৱালীজনে ভৱিষ্যতে স্বাৱলম্বী হ'ব পাৰিব কৰ্মসংস্থাপন পাব বা ব্যৱসায় কৰি আগবাঢ়ি যাব পাৰিব তাক লৈ প্ৰত্যেক ঘৰ যেন চিন্তা চৰ্চা আৰু এই ক্ষেত্ৰত আমি নিজেও ব্যক্তিগতভাৱে ভুক্তভোগী বা আমাৰো এই ক্ষেত্ৰত তিতা মিঠা অভিজ্ঞতা আছে আমি নিজেও যেতিয়া ইংৰাজীত মেজৰ হিচাপে লৈ ডিগ্ৰী কমপ্লিট কৰাৰ পিছত ফাৰ্ষ্ট ক্লাছ নথকাৰ কাৰণে তেজপুৰ ইউনিভাৰ্চিটিত ইচ্ছা কৰাৰ পিছতো মাছ কমিউনিকেশ্যন বা সাংবাদিকতা কৰ্চত এডমিশ্যন ল'ব নোৱাৰিলোঁ তাৰপিছত দিল্লীলৈ গৈ MBA কৰিব লগা হ'ল এই যে ইচ্ছা নথকাৰ পিছতো আমি মাছ কমিউনিকেশ্যনক বাদ দি MBA কৰিব লগা হ'ল তাৰ এটাই কাৰণ সেয়া হ'ল কেৰিয়াৰ পৰামৰ্শদাতাৰ অভাৱ আছিল আমাৰ সেইটো সময়ত আমি কেনেকৈ আগবাঢ়িলে আমাৰ কেৰিয়াৰটো আমি ইচ্ছা কৰা ধৰণে মনে বিচৰা ধৰণে আগবাঢ়ি নিব পাৰিম সেইখিনি কোৱা মানুহ গাইড কৰা মানুহৰ অভাৱ আছিল আৰু এতিয়া যেটো দেখা গৈছে বৰ্তমান বৃত্তিমুখী শিক্ষা নহ'লে যেন নিজকে আগবঢ়াই নিয়াটো অসম্ভৱ হৈ পৰিছে আৰু এই ইলেক্ট্ৰিচিয়ান কম্পিউটাৰ মটৰ মেকানিক এই সকলোবোৰ পাঠ্যক্ৰম লৈ হাউলিত এখন ইনষ্টিটিউট আছে সেয়া তাৰ নাম হ'ল ITI আমি আজি সেইখন ইনষ্টিটিউটত যাম তাতে আপোনালোকক দেখুৱাম তেওঁলোকে কেনেকৈ শিকায় তেওঁলোকে কেনেকৈ প্ৰেক্টিকেল ক্লাছ কৰায় তেওঁলোকে প্লেচমেণ্ট কেনেকৈ দিয়ে তেওঁলোকৰ তাতে প্লেচমেণ্টৰ ৰেট কিমান মানে কিমান শতাংশ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ বেলেগ কোম্পানী হওক বা চৰকাৰী খণ্ডতে হওক চাকৰি পাইছে সেয়া সকলোবোৰ দেখুৱাম সেই সকলোবোৰ চাই থাকিবৰ কাৰণে এই ভিডিঅ'টো চাই থাকিব যদিও আপোনাৰ কাৰণে ভিডিঅ'টো দৰকাৰী নহ'ব পাৰে কিন্তু আপোনাৰ কোনোবা বন্ধু বান্ধৱ নাইবা ৰিলেটিভ কোনোবাৰ কাৰণে হয়তো এইটো ভিডিঅ' দৰকাৰী হ'ব পাৰে আপুনি এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব একদম কম খৰচত কেনেকৈ নিজকে বৃত্তিমুখী শিক্ষাৰ দ্বাৰা স্বাৱলম্বী কৰিব পাৰি সেইখিনি দেখুৱাৰ কাৰণে সেইখিনি আপোনালোকক জনোৱাৰ কাৰণে আজি আমি হাউলিত থকা ITI খনত যাম আমি তেওঁলোকৰ ইনষ্ট্ৰাক্টৰৰ লগত কথা পাতিম তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতিম গতিকে ভিডিঅ'টো চাই থাকিব আমি শিক্ষা প্ৰতিষ্ঠানখন সম্পৰ্কে ইয়াৰ এজন ইনষ্ট্ৰাক্টৰৰ লগত আমি কথা পাতিম তেখেতৰ পৰা জানিব বিচাৰিম এইখন ইনষ্টিটিউটৰ কথা বা ইয়াত কেনেকৈ শিক্ষা প্ৰদান কৰা হয় আমি সেই বিষয়ে জানিব বিচাৰিম নমস্কাৰ আইডিয়েল টেকনিকেল ইনষ্টিটিউট হয় এইখন হাউলিত অৱস্থিত এই ITIত আপোনাৰ 2 বছৰীয়া কোৰ্চবিলাক আছে কোনোবাই শিক্ষাৰ্থীয়ে মেট্ৰিক পাছ কৰাৰ পিছত ইয়াতে পৰীক্ষাৰ্থী হিচাপত এডমিশ্যন ল'ব পাৰিব তেওঁলোকে শিকিব পাৰিব 2 বছৰীয়া কোৰ্চ কম্পিউটাৰ 1 ইয়াৰ কোৰ্চ আৰু MMB 2 বছৰীয়া কোৰ্চ আৰু ইলেক্ট্ৰিচিয়ান 2 বছৰীয়া কোৰ্চ শিক্ষানুষ্ঠানখন ব্যক্তিগত খণ্ডৰ হয় চৰকাৰী কিবা অনুমোদিত হয়নে এতিয়া বিদ্যালয় প্ৰতিষ্ঠানখন ব্যক্তিগত কিন্তু ইয়াতো যিবিলাক আপোনাৰ এক্সাম পেটাৰ্ণ আমাৰ যিবিলাক কৰিবলগীয়া কাম সব গভৰ্ণমেণ্টৰ আণ্ডাৰত আমি গভৰ্ণমেণ্টৰ চৰকাৰী অনুমোদিত হয়নে চৰকাৰী অনুমোদিত হয় চৰকাৰী অনুমোদিত গভৰ্ণমেণ্টৰ অনুমোদিত হয় আৰু ইয়াতে আমাৰ যিবিলাক কাম আমাৰ প্ৰতিষ্ঠানখন প্ৰাইভেট কিন্তু আমাৰ যিবিলাক গভৰ্ণমেণ্ট ITI এইবিলাক আছে তেওঁলোকৰ নিচিনাই আমাৰ কামবিলাক চলি থাকে মানে পাঠ্যক্ৰমৰ আধাৰটো আপোনাৰ গভৰ্ণমেণ্টৰ পাঠ্যক্ৰমবিলাক গভৰ্ণমেণ্টৰ আণ্ডাৰত আপোনাৰ ইয়াতে পঢ়ি যোৱা ল'ৰা কিমান শতাংশ এতিয়ালৈকে কৰ্মসংস্থাপন পাইছে মোটামুটি ধৰক 90% কৰ্মসংস্থাপন পাইছে আৰু যিবিলাকে ধৰক কৰ্মসংস্থাপনৰ কাৰণে বা বাহিৰত কিবা কোম্পানীত যোৱা নাই তেওঁলোকে নিজে কিবা ব্যৱসায় কৰি আছে মানে ব্যৱসায় হওক বা এইটো হওক গোটেইখিনি ল'ৰা সংস্থাপিত হৈছে তেতিয়ালৈকে আপোনাক ঢুকিবৰ কাৰণে বা আপোনালোকক যোগাযোগ কৰাৰ কাৰণে আপোনাৰ এড্ৰেছটো কৈ দিব নেকি এড্ৰেছটো হ'ল আমাৰ ITIখন হ'ল ৰাস মন্দিৰৰ কাষত আৰু আমি যদি ভৱানীপুৰৰ পৰা বা পাঠশালাৰ পৰা আহোঁ বা গুৱাহাটীৰ পৰা যদি আহোঁ তেনেহ'লে ৰাস্তাৰ ৰাইট ছাইডত আমাৰ ITIখন অৱধি কমপ্লেক্স আৰু ITIৰ যিটো আমাৰ বিল্ডিংটোৰ নামৰ VB কমপ্লেক্স বুলি লিখা আছে আৰু আমাৰ ITIৰ ফ্ৰণ্ট ছাইডত
আমাৰ এখন বেনাৰ আছে, তাতে ধুনীয়াকৈ লিখা আছে, আপোনালোকে আহিলে তাতে যোগাযোগ কৰিব। নাইৰা পেট্ৰল পাম্পৰ সন্মুখত আছে এইটো আপোনাৰ। তেখেতে ক'লেই অলৰেডি ভৱানীপুৰৰ পৰা হাউলি আহি থাকিলে হাউলি ৰাস মন্দিৰ পোৱাৰ আগতে, আৰু আপোনালোকৰ স্ক্ৰীণত দেখা পাইছে তলত 2টা নম্বৰ দিয়া আছে, সেই নম্বৰত আপোনালোকে যোগাযোগ কৰিও তেওঁলোকৰ লগত কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি ইয়াত এডমিশ্যনৰ সুবিধা চলি আছে, এতিয়া এডমিশ্যন ল'ব পাৰিব। আপুনি কি ক'ব আপোনাৰ ইনষ্টিটিউটখনৰ কথা? নমস্কাৰ, মই আইডিয়াল টেকনিকেল ইনষ্টিটিউট হাউলিৰ ইলেক্ট্ৰিচিয়ান ইনষ্ট্ৰাক্টৰ হওঁ। তো আমাৰ আইডিয়াল টেকনিকেল ইনষ্টিটিউটত আমি কাৰিকৰী শিক্ষা ইয়াতে দিয়া হয়। ইয়াতে হাই ছেকেণ্ডেৰী আৰু মেট্ৰিক পাছ কৰি যিবিলাক ষ্টুডেণ্ট মানে কাৰিকৰী শিক্ষা ল'ব বিচাৰে সিহঁতক আমি ইয়াতে প্ৰশিক্ষণ দিওঁ। কাৰিকৰী শিক্ষা মানে একচুৱেলি কেইটা বিভাগত দিয়া হয়? এতিয়া আমাৰ ইয়াতে MMB যিটো মটৰ মেকানিকেল ভেহিকেল বুলি কয়, গাড়ীৰ কাম বেছিকেলি আমি যিটো সাধাৰণ ভাষাত বুজি পাওঁ, আৰু ইলেক্ট্ৰিচিয়ান যিটো নেকি আমাৰ মানে বৈদ্যুতিক যিবিলাক কাম থাকে, আৰু হ'ল কপা যিটো নেকি আমাৰ কম্পিউটাৰৰ ওপৰত যিটো আমাৰ কাৰিকৰী শিক্ষা থাকে সেইটো দিয়া হয়। আপোনাৰ ইয়াত মিনিমাম কোৱালিফিকেশ্যন কি লাগে যিকোনো আপোনাৰ বিভাগত এডমিশ্যন ল'ব হয়, হ'লে? ইয়াতে আমাৰ মিনিমাম কোৱালিফিকেশ্যন HSLC পাছ লাগে, আৰু মেক্সিমাম তেনেকুৱা আমাৰ কোনো ছেট নাই, HSLC পাছ আমাৰ কৰিব লাগিব। HSLC পাছ হ'লে যিকোনো বিভাগত এডমিশ্যন ল'ব পাৰে, কিন্তু এনেকুৱা বহুত ষ্টুডেণ্ট আছে হয়তো HSLC হওক বা হাই ছেকেণ্ডেৰী হওক, তেওঁলোকে বহু বছৰ আগতে কমপ্লিট কৰিছিলে, আজি হয়তো কিবা সংস্থাপনৰ কাৰণে হাহাকাৰ কৰি আছে, তেওঁলোকে ইয়াত এডমিশ্যন লৈ সংস্থাপিত হ'ব পাৰিব নেকি? হয়, সেইটো পাৰিব, সেইটোক আমাৰ এটা মানে ড্ৰপ আউট যিটো মানে আগতে 5-6 বছৰ আগতে কমপ্লিট কৰিছিলে, যিবিলাক ষ্টুডেণ্টে হয়তো যে 4 বছৰ 5 বছৰ আগতে ড্ৰপ আউট হৈছে, বা হয়তো মেট্ৰিকুলেশ্যন কৰাৰ পিছত আৰু লেখাপঢ়া কৰা নাই, বা কোনোবাই ডিগ্ৰী ফাইনেন্সিয়েল কৰিছে, অসুবিধাৰ কাৰণে তো সিহঁতে আমাৰ ইয়াতে আহি এডমিশ্যন ল'ব পাৰে। ইয়াতে আমাৰ কোনো অসুবিধা নাই, ইয়াতে তেনেকুৱা কোনো বিশেষ অসুবিধা আমাৰ ইয়াতে নহয়। লাৰ্ণিং ফৰ আৰ্ণিং, আৰ্ণিং কৰাৰ কাৰণে মানুহে আজিকালি লাৰ্ণিং কৰে, এইটো অপ্ৰিয় হ'লেও সত্য। তো ইয়াত যেতিয়া আৰ্ণিং মানে লাৰ্ণিং কৰিব, কিবা এটা শিকিব, শিকাৰ পিছত সংস্থাপনৰ সুবিধাটো কেনেকুৱা? হয়, চাওক, এতিয়া আমাৰ ইয়াতে আমি বিশেষকৈ আমি আমাৰ হাউলি আইটিআইৰ কথাটো কৈছোঁ। একচুৱেলি চব আইটিআইতে শিকায়, কিন্তু আমাৰ হাউলি আইটিআইত আমি কি কৰোঁ, বিশেষকৈ এইটোৰ ওপৰতে গুৰুত্ব দিওঁ, যাতে এজন ষ্টুডেণ্ট যেতিয়া আমাৰ ইয়াতে এডমিশ্যন ল'ব, তাক যাতে আমি কি কৰিব পাৰি, পৰিপূৰ্ণভাৱে স্কিল দিব পাৰি। খালি কিতাপত নলেজতে আমাৰ নহয়, আজিকালি প্ৰযুক্তিবিদ্যা বহুত আগবাঢ়ি গৈছে, গতিকে বৰ্তমান সময়ৰ লগত যিটো প্ৰযুক্তিবিদ্যা আহিছে তাৰ লগত আমি যাতে খাপ খাই চলিব পাৰোঁ, সেই হিচাপে আমি ইয়াতে গুৰুত্ব দিওঁ। বিশেষকৈ আমি ইয়াতে আমাৰ থিয়ৰী প্লাছ প্ৰেক্টিকেলটো কৰোৱা হয়, তাৰ ওপৰঞ্চি আমি কি কৰোঁ, ফিল্ড ট্ৰিপত লৈ যোৱা হয়। যেনেকৈ MMB হওক, ইলেক্ট্ৰিচিয়ান হওক, কপা হওক, আমি কি কৰোঁ, আমি যেতিয়া হলিডে পাওঁ বা ক্লাছ যেতিয়া আমাৰ অলপ সময় পোৱা যায়, আমি সিহঁতক ফিল্ডত লৈ যাওঁ। ফিল্ডত লৈ বাস্তৱত আমাৰ কেনেকুৱা একচুৱেলি আমাৰ কেনেকুৱা টেকন'লজি বৰ্তমান আহিছে, কেনেকুৱা প্ৰব্লেম থাকে, প্ৰব্লেম ছলভিং স্কিল, এইবিলাক আমি তাৰমানে আমাৰ লগত লৈ যাই সিহঁতক আমি সেইটো প্ৰশিক্ষণ দিওঁ, যাতে কোনো মানে শিক্ষাৰ কোনো পিছ পৰি নাথাকে বৰ্তমান প্ৰযুক্তিৰ লগত। মানে ইয়াত পাছ আউট হ'লে চৰকাৰী চাকৰিৰ কাৰণে আবেদন কৰিব পাৰে? হয়, ইয়াতে পাছ আউট কৰাৰ পিছত আপোনাৰ গভৰ্ণমেণ্ট জব, চাহে অসম গভৰ্ণমেণ্ট হওক বা ইণ্ডিয়ান গভৰ্ণমেণ্ট হওক, চব 10টা জাগাতে সিহঁতে এপ্লাই কৰিব পাৰিব, আৰু কোৱালিফিকেশ্যন হিচাপে যদি ইলিজিবল থাকে, কোৱালিফাই কৰিলে সিহঁতে গভৰ্ণমেণ্ট জবো পাব। একচুৱেলি ইয়াতে আমাৰ হয়তো বহুতৰ এনেকুৱা থাকিব পাৰে যে প্ৰাইভেট ছেকশ্যন হিচাপে হয়তো আমি গভৰ্ণমেণ্টত চান্স পাম কি নাই, জবৰ কাৰণে এপ্লাই কৰিব পাৰিম কি নাই। তাতে মই এটা কথা ক'ব বিচাৰিছোঁ যে এতিয়া গভৰ্ণমেণ্ট ITI পৰা আৰু প্ৰাইভেট ITI পৰা কোনো তেনেকুৱা চাৰ্টিফিকেটৰ কোনো পাৰ্থক্য নাই, 2টা ছেম ভেলু হয়। হয়তো গভৰ্ণমেণ্ট ITIত কি থাকে, চিট লিমিটেড থাকে, আমাৰ ইয়াতে চিট লিমিটেড, কিন্তু গভৰ্ণমেণ্ট ITIত পঢ়িব লগা হ'লে হয়তো এটা আমাৰ ভাল মাৰ্জিনৰ পাৰ্চেণ্টেজ লগা হয়, মেট্ৰিক মানে যিটো আমি পাছ কৰোঁ। তো সেইকাৰণে হয়তো বহুত ল'ৰা হয়তো মেধাবী থাকিলেও বা মনৰ চাহিদা থাকিলেও হয়তো আমি হয়তো মেট্ৰিকৰ নম্বৰৰ কাৰণে আমি হয়তো এডমিশ্যন চান্স নাপাওঁ। তো সিহঁতৰ কাৰণে মই কৈছোঁ, সিহঁতৰ কাৰণে এটা ভাল অপৰচুনিটি আমাৰ প্ৰাইভেট ITI। ইয়াতে কম নম্বৰ পাওক বা বেছি নম্বৰ পাওক, আমাৰ কোনো অসুবিধা নাই, ইয়াতে আহিব পাৰিব। মানে চৰকাৰী চাকৰি পাব পাৰে, বেচৰকাৰী চাকৰিও পাব পাৰে, নাইবা কোনোবাই যদি এনেকুৱা ব্যক্তিগত শিক্ষা গ্ৰহণ কৰি নিজে ব্যৱসায় কৰিম বুলি ভাবি সেইটোও কৰিব পাৰে। হয়, সেইটো কৰিব পাৰে। তাৰমানে ইয়াতে যদি কোনোবাই আমাৰ ইয়াতে ITI এডমিশ্যন লয়, ITI কৰি 2 বছৰ পাছ কৰে বা ভালকৈ শিকে, তো সেইটোৰ ওপৰত আমি ধ্যান দিওঁ। সেইকাৰণে মই আপোনাক যেনেকৈ ক'লোঁ যে ইয়াতে আমি কি কৰোঁ যে কাৰিকৰী শিক্ষা যে দিম, তাৰ লগতে ফিল্ড ট্ৰিপো দিয়া হয়, যাতে একচুৱেলি বৰ্তমান কেনেকুৱা চলি আছে, যাতে সি যাতে কিতাপৰ নলেজত আবদ্ধ হৈ নাথাকে, বাস্তৱত কেনেকুৱা চলি আছে, হয়তো বজাৰত কি চলি আছে, সমাজত কেনেকুৱা, আমাৰ চাৰিওফালে কেনেকুৱা এনভাইৰনমেণ্টত কি কাম লাগে, কেনেকুৱা সেই বৰ্তমান সময়ৰ লগত আমি যাতে সংলাপ হৈ থাকে, সেই হিচাপে আমি শিক্ষা দিয়া হয়, যাতে সি নিজাকে কিবা যদি গভৰ্ণমেণ্ট বা বেচৰকাৰী যদি সংস্থাপন সি নাপায় বা কৰিবলৈ ইচ্ছা নকৰে, নিজাকে কিবা কৰিব বিচাৰিলে তাৰ কাৰণে ভাল এটা সুবিধা থাকে। আমি আন এজন ইনষ্ট্ৰাক্টৰৰ লগত কথা পাতিম, তেখেতে মটৰ মেকানিকৰ যিখিনি কথা তেখেতে শিকায়, আমি তেখেতৰ পৰা জানিব বিচাৰিম এই পাঠ্যক্ৰমটোৰ বিষয়ে। হয়, নমস্কাৰ, মোৰ নাম সমজ্যোতি বৰ্মন। মই মটৰ মেকানিক ভেহিকেলৰ মই ইনষ্ট্ৰাক্টৰ হয়, ইয়াতে এইখন ইনষ্টিটিউটৰে মই ইনষ্ট্ৰাক্টৰ কৰোঁ। বাকী আমাৰ যিখিনি সুবিধা আছে আমি ভিডিঅ'ত দেখা গৈছে, তাতে দেখাইছে ভালকৈ। তো আপোনালোকৰ যদি কোনোবা ইচ্ছুক থাকে, কোনোবা ষ্টুডেণ্টে যদি বিচাৰে ভৱিষ্যতত কিবা এনেকুৱা টেকনিকেল লাইনত যদি আমি যাব বিচাৰোঁ, গাড়ী ৰিলেটেড যদি কোনোবা ইণ্টাৰেষ্টেড হয়, তেতিয়া আহিব পাৰে। আমি ইয়াতে ভালকৈ প্ৰশিক্ষণ দিয়া হয়,
আৰু আমাৰ লগতে গেৰেজ আছে, নিজাকৈ আমাৰ গেৰেজ আছে আমাৰ কলেজৰ লগতে। তাতে আমি কামখিনি ভালকৈ দেখাই দিয়া হয়। ৰানিং গাড়ী যিবিলাক আহে তাতে আমি কামবিলাক কৰোঁ ভালকৈ। বৰ্তমান কিমানজন ষ্টুডেণ্ট আছে? বৰ্তমান আমাৰ ইয়াত 24টা ছিট আছে। এতিয়া ৰেগুলাৰ আপোনাৰ 21-22 মান আহি আছে। যোৱাবাৰ কিমান ষ্টুডেণ্ট আছিলে? যোৱাবাৰ আমাৰ 24 ছিল। 24 ষ্টুডেণ্টৰ কিমান আমাৰ সংস্থাপন হ'লে মানে 24ৰ এতিয়া আপোনালোকৰ অলমষ্ট কিছুমানে আৰু ফাৰ্ডাৰ ষ্টাডিৰ কাৰণে মানে আৰু আগবাঢ়িছে, কিছুমানে আৰু পলিটেকনিক কৰিব বিচাৰি ইয়াৰ পিছত ডিপ্ল'মা ল'ব পাৰে। তো তাৰ কাৰণে আধা ষ্টুডেণ্ট আমাৰ তাত গুচি গৈছে আৰু বাকী যিবিলাক আছে প্ৰায় গেৰেজত বা এনেকুৱা মানে ইয়াতে যদি এইটো কৰে নহয়, এই কোৰ্চটো কৰে পলিটেকনিকত ডাইৰেক্ট পোৱা যায় বুলি শুনিছোঁ। পলিটেকনিকত আপোনাৰ এণ্ট্ৰেঞ্চ দিব নালাগে, এণ্ট্ৰেঞ্চ দিব আৰু নালাগে। প্লাছ পলিটেকনিকত 3 বছৰ কোৰ্চটো 2 বছৰতে 2 বছৰত হৈ যায়, 2 বছৰতে হৈ যায়। সেইটো এটা সুবিধা, ভাল সুবিধা যিবিলাকে মানে আৰু আগলৈ পঢ়িব বিচাৰে। হয়, আমাৰ লগত উপস্থিত আছে কম্পিউটাৰৰ এগৰাকী বাইদেউ ইনষ্ট্ৰাক্টৰ। তেখেতৰ পৰা আমি জানিব বিচাৰিম এই কোৰ্চটোৰ বিষয়ে। বাইদেউ আপোনাৰ নামটো ক'ব। নমস্কাৰ, মোৰ নাম অনিতা ডেকা। ইয়াত প্ৰায় কাম কৰা মোৰ এবছৰে হ'ল। মই কপা ইনষ্ট্ৰাক্টৰ। গতিকে কপা বুলি ক'লে বহুতে বুজি নাপায়। কপা মানে কম্পিউটাৰ? হয়, কম্পিউটাৰৰ মানে ছাবজেক্টখিনি ভালদৰে শিকোৱা হয় আৰু ইয়াত মানে জাভা পাইথনৰ দ্বাৰা পাঠ্যক্ৰমখিনি ভালদৰে শিকোৱা হয়। আৰু আমাৰ ছিট লিমিটেড আছে, কপাৰ 24টা আছে। এনে কম্পিউটাৰ বুলি ক'লে আপোনাৰ হাৰ্ডৱেৰ, ছফ্টৱেৰ, প্ৰগ্ৰেমিং আপোনালোকৰ কোনটো ইয়াত বেছিকৈ ই কৰা হয়? ছফ্টৱেৰৰখিনি ভালদৰে শিকোৱা হয় আৰু আমি এই শিক্ষানুষ্ঠানখনক কেইগৰাকীমান ছাত্ৰ ছাত্ৰীৰ সৈতে কথা পাতিম। তেওঁলোকৰ পৰা জানিব বিচাৰিম ইয়াত তেওঁলোকে কেনেকুৱা পাইছে, কেনেকুৱা শিক্ষা গ্ৰহণ কৰি আছে, তেওঁলোকৰ মনৰ কথা আমি জানিব বিচাৰিম। হয়, তোমাৰ নামটো? মোৰ নাম আব্দুল মাতিন। ঘৰ ক'ত? ঘৰ ঘৰুবাটা। কোনটো বিভাগত তুমি এতিয়া আছা? ইলেক্ট্ৰিচিয়ান। কি ক'বা শিক্ষানুষ্ঠানখনৰ বিষয়ে? ইয়াত পঢ়ি বহুত ভাল পাইছোঁ আৰু ইয়াত যিখিনি ছাৰ বাইদেউ আছে বহুত ভালকৈ শিকায় আৰু যিটো মেইন আমাৰ ইলেক্ট্ৰিচিয়ানৰ প্ৰেক্টিকেল আৰু থিয়ৰীৰ যিটো ছাৰ আছে বহুত ভালকৈ শিকায়। আৰু ইয়াত মই 2 বছৰ পৰাই পঢ়িলোঁ আৰু পঢ়ি বহুত ভালেখিনি জানিছোঁ। ইয়াৰ পিছত কি কৰিব মন আছে? ইয়াৰ পিছত আশা আছে পলিটেকনিক কৰিবলৈ। ঠিক আছে, আমাৰ লগত এগৰাকী ছাত্ৰী আছে। তোমাৰ নামটো? হা হা? উমেশ সোণিয়া। ক'ৰ পৰা আহিছা? কম্পিউটাৰ নে কি ছাবজেক্ট তোমাৰ? কপা কম্পিউটাৰ। কেনেকুৱা পাইছা? বাইদেউ এগৰাকী শিকাইছে? ভালে শিকাই না? ঘৰটো ক'ত? মোৰ ঘৰ কামৰূপ ডিষ্ট্ৰিক্ট। কামৰূপ ডিষ্ট্ৰিক্ট। অঁ, কামৰূপৰ পৰা ইয়াত শিক্ষা গ্ৰহণ কৰিব আহিছা? হয়, কামৰূপৰ পৰা মই ইয়াতে শিক্ষা গ্ৰহণ কৰিব আহিছোঁ। কেনেকৈ খবৰ পাইছিলা? মই অনলাইনত হেৰি কৰিছিলোঁ, অনলাইনৰ পৰা লৈছিলোঁ। মই নাম্বাৰটো লৈ তাতে কোনটো ডিপাৰ্টমেণ্টৰ হয়? মই ইলেক্ট্ৰিচিয়ান। ইলেক্ট্ৰিচিয়ান। অঁ, ইয়াৰ পিছত নেক্সট পৰৱৰ্তী পৰ্যায়ত কি কৰিম বুলি ভাবিছা? ইয়াৰ পিছত মই পলিটেকনিক কৰিম বুলি ভাবি আছোঁ। ইয়াৰ পিছত পলিটেকনিক কৰিলে কি সুবিধা হয়? পলিটেকনিক কৰিলে আমাৰ ইলেক্ট্ৰনিক্সৰ বিভাগত বহুত শিকিব পাৰোঁ আৰু হয়, মানে ডাইৰেক্ট পলিটেকনিক কৰা আৰু ইয়াৰ পৰা গৈ পলিটেকনিক কৰা ডিফাৰেঞ্চ কি সুধিছোঁ? ডাইৰেক্ট পলিটেকনিক মানে 3 বছৰ কৰিব লাগিব আৰু ইয়াৰ পৰা গ'লে মানে 2 বছৰ কৰিব লাগিব। কি ক'বা? এড্ৰেছটো ঘৰ ক'ত? তামোলপুৰ। তামোলপুৰ কোন ঠাইত? তামোলপুৰ বাগানপাৰা। বাগানপাৰা। ইয়াত খবৰটো কেনেকৈ পাইছিলা? এই হাউলিত যে এইখন ইনষ্টিটিউট আছে? হা হা? মামা ইয়াতে পঢ়ি মামা ইয়াতে পঢ়ি আছে, মামাৰ পৰা খবৰ পাইছিলোঁ। ঠিক আছে, আমি এনেকুৱা বহুতো ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতিলোঁ। ইতিমধ্যে আমি ফেকাল্টিৰ লগতো কথা পাতিলোঁ। আপোনালোকে যদি আহিব বিচাৰে এইখন ইনষ্টিটিউটত এডমিশ্যন ল'বৰ কাৰণে তলত নাম্বাৰ দিয়া আছে, আমি ইতিমধ্যে কৈছোঁ। নম্বৰত যোগাযোগ কৰি আহিব পাৰে। আপোনালোকে দেখাই পাইছে ইয়াত তামোলপুৰ, কামৰূপ বেলেগ বেলেগ ঠাইৰ পৰা ইয়াতে শিক্ষা গ্ৰহণ কৰাৰ কাৰণে ছাত্ৰ ছাত্ৰী আহিছে।